আমাৰ গোলাপ জামু তৈয়াৰ হৈ গ'ল এতিয়া খোৱাহে কথা আৰু পাৰ্লামত আহিব খাবলৈ হোমমেড গোলাপ জামু দেখিছে আৰু আপোনালোকে যদি বনাব নমস্কাৰ সকলো ভালে আছেনে বাৰু আৰু এইকেইদিন ইমান বৰষুণ দিছে নহয় একো এটা কৰিব পৰা নাই আৰু আমাৰ ইয়াতে পালনাম চলি আছে যিহেতু আজি দ্বিতীয় দিন তো এবাৰ গৈছিলোঁ যাওঁতে মানে মানুহজনে এয়া গোলাপ জামু বনাবলৈ ৰেডি হৈ আছিলে তো আহি পাই দেখিলোঁ পূৰা একদম ৰেডি হৈ গৈছে আৰু পেকেটটো কিনি আনিব লগা হৈছে তো কেনেকুৱা হৈছে জনাবচোন একদম পাৰফেক্ট হৈছে নে নাই কমেণ্ট কৰি জনাব আপোনালোকে তো দেখিছে নহয় ইমান ধুনীয়াকৈ বনাই আছে আমি মা মই দুজনী গৈছিলোঁ তাত আৰু এয়া আহি পাই দেখিলোঁ পূৰা একদম ৰেডি হৈ গৈছে পূৰা পাৰফেক্ট ৰেডি তো কেনেকুৱা হৈছে জনাব আপোনালোকে আৰু ঘৰতে এইবিলাক বস্তু কেতিয়াবা বনাব লাগে নহয়নে তো মানুহজনে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলে পেকেটটো লাগে জাষ্ট তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব পাই এই সেম কালাৰ হৈছে না খালি এতে মগজ দিছে মগজটো দিয়া নাই বাৰু চিজ দিছে এই সেম কালাৰ হৈছে না একদম পুৰা পাৰফেক্ট শেপ বনিছে এতিয়া খোৱাৰ কথা এইটো ঘি দি বনালে বেছি ভাল লাগে ঘি আছিলেচোন ঘি নাই